আহিছো ৰবা আজি বেগ নাই আজি কিবা আছে বৌ কলেজত ঠিক আছে সৰু দাদা যাওঁ মই আজি তোমাৰ ইমান দেৰি হ'ল ব'লা যাওঁ Nali, mau dia. Oke. যোৱা ভালকৈ যাবা গৈছো ৰবা হা ৰেডি আহ হৈ যাও যোৱা হা ৰেডি আহ যাতে বাইদেউৰ ঘৰত সোমাই যাওঁ বহা ক'ত আহিছিলা তুমি মই ইফালে ফুৰিবলৈ আহিলো মই বোলো বাৰ ঘৰত সোমাই যাওঁ দিয়া ভালে কৰিছে বহাচোন আগতে খবৰ দি আহিব লাগিছিল মই ভাবেই নগ'ল পিছে মাহঁত ভালে আছেনে আছে আইতা আইতাও আছে মই পিছে চাওঁ নালাগে দে ইমান গৰমত চাহ পিছে ভাতলৈ কেইটামান খাই যাম হ'ব দে হেল্ল' হেল্ল' ঠিক আছে মই যাই আছো ৰ'ব বাইদেউ মই আনটাইমলি বহাইছো আপুনি চাব তোমাকে পাইছে যোৱা মই পাৰ্চেল এটা আহিছে মই চকৰ পৰা লৈ আহিম লৈ যোৱা পিছে মনালিছা অকলে যাব দিয়া মই তাক কৈ দিওঁ ৰ'ব মনালিছা বাইদেউ মোৰ পাৰ্চেলটো লৈ আহাচোন চকৰ পৰা সোমাই যাব নিদিয়ে যোৱা মনালিছা হেল্ল' মই দেখোন তোমাক দেখা নাই মই দেখা পাইছিলো বজাৰত মই বাইদেউহঁতৰ ঘৰত আহিছিলো বাইদেউৰ পাৰ্চেলটো নিব আহিব দিলে সেইকাৰণে আহিলো এইটো আমাৰ ডিউটি বলা তো ভালো লাগে আমাৰ দেখোন দাদা এটা দেখা পালে যোৱা পিছে তুমি সোনকালে ঘৰত যোৱা
আজি মই মাৰ খাম আৰু দাদাহঁতৰ পৰা কিবা এইটো মানে মোক ফোন কৰি ৰ'বা আরে ভন্টি ক'ত গৈছে কাছত গৈছে ভাস্কৰ অ ভাস্কৰ এইফালে আছো বৰষাকলৈ আহা কোৱাচোন বহা ভাস্কৰ আমি ভন্টিক ক'ত দেখিছিলো সিহঁতক কোৱাচোন আমিতো ভন্টিক এজন ল'ৰাৰ লগত বাটত বহি থকা দেখিছিলো দেখিছা এতিয়া তাই ইমান ডাঙৰ হ'ল এজন ল'ৰাৰ লগত ফুৰিব যাব পৰা হৈছে দেখিছে বাইদেউ তাই আমাক ক্লাছত যাম বুলি কৈ থৈ গৈছিল হয় দিয়া তাই ইমান মিছা কথা ক'ব বুলি ভাবাই নাছিলো ৰবা তাই অহা যেন পাইছো যোৱাচোন মাতি দিয়া গৈ প্ৰিয়া অ প্ৰিয়া আহাচোন ইফালে আহা বহাচোন ইয়াত ভন্টি তুমি ক'ত গৈছিলা মই ক্লাছত গৈছিলো তুমি যদি ক্লাছত গৈছিলা তোমাৰ বেগ কৈ কলেজত কিবা ফেচাৰ হৈছিল কিন্তু আৰু বেগ নিয়া নাছিলো বাবা তুমি যে কৈছা স্কুলত ফেচাৰ আছিল তুমি কোন ল'ৰাৰ লগত ৰাস্তাত কথা পাতিছিলা কোৱা দাদা মোৰ কি ফ্ৰেণ্ড হয় ফ্ৰেণ্ডৰ লগত তেনেকৈ কথা পাতি থাকা নেকি মই ফ্ৰেণ্ডৰ লগত কথা পাতিব পাৰো তোমাৰ কি হৈছে তুমি ফ্ৰেণ্ডৰ লগত কথা পাতিব পাৰা তুমি মোৰ ওপৰত ইমান ডাঙৰ ডাঙৰ কথা ক'ব পৰা হৈছা ৰবা তোমালোকৰ কি হৈছে ইমান যে ভিতৰত হুলস্থুল চলি আছে সোধা তোমাৰ মৰমৰ জীয়ৰীয়া ৰাস্তাত কি কাণ্ড কাৰখানা কৰিছা সোধা নাই হয় না কি হৈছে বহি লোৱাচোন তোমালোকে চবে হয় না কি হৈছে তোমাৰ সঁচা কথা কোৱাচোন মই এটা ল'ৰা ভাল পাওঁ তাৰ লগত কথা পাতি থাকোঁতে দাদাহঁতে দেখিছে দেখিছা মা তাইক সৰুৰ পৰা ইমান ডাঙৰ দীঘল কৰিলো এতিয়া তাই নিজৰ পচন্দৰ মতে নিজে হাল বাব পৰা হৈছে এতিয়া কোৱা ল'ৰাটো কি কাম কৰে কি বৰ্তমান এনেই আছে কৰিব খুৱাব তোমাক নাই মই তাক কেতিয়াও এৰিব নোৱাৰো মই তাক সঁচা ভাল পাওঁ তুমি যদি আমাৰ কথা নুশুনা তুমি এতিয়াই ঘৰৰ পৰা ওলাই যোৱা কাৰণ তোমাক ইমান সৰুৰ পৰা ডাঙৰ কৰি তুমি ইমান আমাক দুখ দিবা বুলি আমি কেতিয়াও ভবা নাছিলো এতিয়া তুমি কোৱা সি যিজন ল'ৰা বেকাৰ আছে সেইজন ল'ৰা তোমাক কি কৰি খুৱাব নাই তাক মই সঁচা মনেৰে ভাল পাওঁ আৰু কি মোক বহুত ভাল পায় মই তাক এৰিব নোৱাৰো সি মোক কিবা এটা কৰি হ'লেও খুৱাব পিছা শুনা তুমি যদি তাক যদি সঁচাই ভাল পোৱা তুমি আজিয়ে গুচি যোৱা আৰু যদি আমাৰ কথা শুনি থাকা তোমাৰ হয়তো জীৱনটো সুখৰ হ'ব পাৰে কাৰণ একমাত্ৰ তুমি আমাৰ মৰমৰ ভণ্টি আছিলা বুজিছা তুমি তাক যদি সঁচাদৰে ভালে পোৱা তুমি আজিয়ে গুচি যোৱা আৰু যদি যোৱা তুমি তোমাক আমি মৰা বুলি ধৰিম সুমন এয়া তুমি কি কৈছা এয়া কথা কেতিয়াও সম্ভৱ হ'ব নোৱাৰে এইফালে আহাচোন মই এনেকুৱা কৰিব নালাগিছিল মোৰ ভুল হ'ল মোক মাফ কৰি দিব কি হৈছে নৱগ্ৰহা হয় দিয়া কি কৰিম আৰু এতিয়া ঘৰৰ পৰা গুচি গ'ল ভণ্টি আৰু আমাৰ মাজত নাই কি